কেতিয়াবা আহিছেনে চিনাতলীৰ অকামূলোৱাৰ বৰগুৰিলৈ? ইয়াত প্ৰত্যেক বছৰে ভোগ দিয়া হয়। বিশ্বাস অনুসৰি আপুনি মনৰ যি আশা লৈয়ে ইয়াত চাকি জ্বলায় বা সেৱা কৰে তেন্তে ভক্তৰ সেই মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা হয়। এয়া গোলাঘাটৰ চিনাতলীত অৱস্থিত অকামূলোৱাৰ বৰগুৰি। তাত এডাল বৰগছ আছে, সেই বৰগছৰ গুৰিতে সকলোৱে চাকি ধূপ আদি জ্বলায়। ইয়াত প্ৰত্যেক বছৰে যথেষ্ট মানুহৰ সমাগম হয়, আনকি অসমৰ বাহিৰৰ পৰাও মানুহ আহে। ৰাতি ১টা-২টা বজাৰ পৰা ইয়াত ভক্তৰ লানি নিচিগা ভিৰ দেখিবলৈ পোৱা যায়। বিশেষভাৱে অনুৰোধ জনাইছোঁ, চাকি বন্তি জ্বলাওঁতে যিখিনি ধূপৰ পেকেট বা কেৰি বেগ অৱশিষ্ট দ্ৰব্যখিনি আপোনালোকে বুটলি আনি ৰাতিপুৱা ৮টা বাজিছে। ভক্তসকলে মনোবাঞ্ছা পূৰণৰ বাবে কোমোৰা দান কৰে। পাছবেলালৈ চাগে ইয়াতকৈ আৰু বহুত হ'ব। এয়া পাতিহাঁহ। ভক্তসকলে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ পিছত এনেদৰে পাতিহাঁহ দান কৰে। আগবেলাতে ইমান পাতিহাঁহ, পাছবেলালৈ ইয়াতকৈও হাজাৰ হাজাৰ পাতিহাঁহ এনেদৰে দেখিবলৈ পোৱা যাব। এই বৰগছজোপাৰ তলতে সকলোৱে চাকি বন্তি ধূপ আদি জ্বলাই মনৰ কথা ব্যক্ত কৰে আৰু মানুহৰ মনোবাঞ্ছা পূৰ্ণও হয়। আপুনিও আহিব পাৰে ইয়ালৈ। প্ৰত্যেক বছৰে কাতি মাহৰ এটা বিশেষ তাৰিখত ইয়াত ভোগ দিয়া পালন কৰা হয়। আহি আপোনাৰ মনৰ কথা ক'লে ইয়াত সকলো মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস আছে। ময়ো আহিছিলোঁ, চাকি বন্তি জ্বলালোঁ, ভাবিলোঁ আপোনালোকৰ বাবে ভিডিঅ' এটাকে বনাওঁ।